নমস্কাৰ বন্ধুসকল জিকে আছামিজ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। Next question. Who is to conduct the election to the Panchayat and Municipalities? কোনে পঞ্চায়ত আৰু পৌৰসভা নিৰ্বাচন অনুষ্ঠিত কৰে? ইয়াৰ উত্তৰ অপশ্যন চি ষ্টেট ইলেকশ্যন কমিশ্যন। নেক্সট কুৱেশ্যন দ্য প্ৰেচিডেণ্ট ৰুল কেন বি ইম্প'জ ফৰ এ পিৰিয়ড অফ ৰাষ্ট্ৰপতিৰ শাসন কিমান বছৰলৈ জাপি দিব পাৰি? ইয়াৰ উত্তৰ অপশ্যন বি 6 মান্থ। নেক্সট কুৱেশ্যন ষ্টেণ্ড আপ ইণ্ডিয়া থিমছ ইজ এছ'চিয়েটেড উইথ ষ্টেণ্ড আপ ইণ্ডিয়া আঁচনিৰ কিহৰ সৈতে জড়িত? ইয়াৰ উত্তৰ অপশ্যন বি SC, ST and women entrepreneur. Next question. Ecomark is given to the Indian product that are ভাৰতীয় কোনবোৰ সামগ্ৰীক Ecomark দিয়া হয়? ইয়াৰ উত্তৰ অপশ্যন চি environment friendly. Next question. Bhoodan Yojana as a measure of gifting land by the rich landlords to the landless laborers was started by ধনী মালিকসকলে ভূমিহীন শ্ৰমিকক মাটি উপহাৰ দিয়া যোজনা ভূদান কোনে আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰ অপশ্যন এ আচাৰ্য বিনোবা ভাৱে। নেক্সট কুৱেশ্যন ডিউৰিং ছলাৰ ইক্লিপছ সূৰ্যগ্ৰহণৰ সময়ত কি হয়? ইয়াৰ উত্তৰ অপশ্যন বি দ্য মুন কামছ ইন বিটুইন দ্য ছান এণ্ড দ্য আৰ্থ চন্দ্ৰটো সূৰ্য আৰু পৃথিৱীৰ মাজত আহি যায়। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ মেইন কনষ্টিটিউণ্ট অফ বায়'গেছ তলৰ কোনটো জৈৱ গেছৰ মূল গঠন? ইয়াৰ উত্তৰ অপশ্যন এ মিথেন এণ্ড কাৰ্বন ডাই অক্সাইড H2. নেক্সট কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য ৰিচেষ্ট চ'ৰ্চ অফ ভেজিটেৰিয়ান প্ৰটিন তলৰ কোনটো নিৰামিষ প্ৰটিনৰ আটাইতকৈ সৰ্ববৃহৎ উৎস? ইয়াৰ উত্তৰ অপশ্যন চি সয়াবিন। নেক্সট কুৱেশ্যন দ্য এক্ৰনিম HTML ষ্টেণ্ড ফৰ HTMLৰ সংক্ষিপ্ত ৰূপটো কি? ইয়াৰ উত্তৰ অপশ্যন চি হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ। নেক্সট কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোইং ইজ নট এ কম্পিউটাৰ লেংগুৱেজ তলৰ কোনটো কম্পিউটাৰ ভাষা নহয়? ইয়াৰ উত্তৰ অপশ্যন চি লোটাছ। নেক্সট কুৱেশ্যন অল ফৰ্মুলা ইন এক্সেল ষ্টাৰ্ট উইথ এক্সেলৰ সকলো ফৰ্মুলাৰ আৰম্ভণিত কি ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰ চি ইকুৱেল। নেক্সট কুৱেশ্যন দ্য ফাইল এক্সটেনশ্যন ইউজ ফৰ মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট শ্লাইড শ্ব' ফাইল ইজ মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট শ্লাইড শ্ব'ৰ ফাইলৰ বাবে ব্যৱহৃত ফাইল এক্সটেনশ্যনটো কি? ইয়াৰ উত্তৰ অপশ্যন বি .ppt। নেক্সট কুৱেশ্যন বায়'জ ষ্টেণ্ড ফৰ বায়'জৰ সংক্ষিপ্ত ৰূপটো কি? ইয়াৰ উত্তৰ অপশ্যন এ বেছিক ইনপুট আউটপুট ছিষ্টেম। নেক্সট কুৱেশ্যন হুইচ চাইণ্টিষ্ট ৰোড দ্য বুক কল এ ব্ৰিফ হিষ্ট্ৰী অফ টাইম কোন বিজ্ঞানী এ ব্ৰিফ হিষ্ট্ৰী অফ টাইম নম্বৰ কিতাপখন লিখিছিল? ইয়াৰ উত্তৰ অপশ্যন এ ষ্টেফেন হকিন্স। নেক্সট কুৱেশ্যন দ্য নোবেল প্ৰাইজ ইজ নট গিভেন ইন দ্য ফিল্ড অফ কোনটো ক্ষেত্ৰত নোবেল বঁটা দিয়া নহয়? ইয়াৰ উত্তৰ অপশ্যন বি মেথামেটিক্স। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এ বায়'ডিগ্ৰেডেবল ৱেষ্ট তলৰ কোনটো জৈৱ বিঘ্নিত আৱৰ্জনা? ইয়াৰ উত্তৰ অপশ্যন চি কিটচেন ৱেষ্ট। নেক্সট কুৱেশ্যন দ্য ক্লিনিয়েষ্ট ফচিল ফিউল ইজ আটাইতকৈ পৰিষ্কাৰ জীৱাশ্ম ইন্ধন কোনটো? ইয়াৰ উত্তৰ অপশ্যন চি নেচাৰেল গেছ। নেক্সট কুৱেশ্যন দ্য কেপিটেল চিটি অফ উত্তৰাখণ্ড অৰ উত্তৰাঞ্চল ইজ উত্তৰাখণ্ড বা উত্তৰাঞ্চলৰ ৰাজধানীখনৰ নাম কি? ইয়াৰ উত্তৰ অপশ্যন বি দেহৰাদুন। নেক্সট কুৱেশ্যন এ প্লেন মিৰৰ প্ৰডিউচ এটা সমতল দাপনে উৎপন্ন কৰে। ইয়াৰ উত্তৰ অপশ্যন ডি অল অফ দ্য এবভ মানে ভাৰ্চুৱেল এণ্ড ইলেক্ট্ৰিক ইমেজ এণ্ড ইমেজ অফ দ্য ছেম চাইজ লিটাৰলি ইনভাৰ্টেড ইমেজ এই গোটেইকেইটা উৎপন্ন কৰে। নেক্সট কুৱেশ্যন দ্য SI ইউনিট অফ ইলেক্ট্ৰিক কাৰেণ্ট ইজ বৈদ্যুতিক প্ৰবাহৰ SI একক কি? ইয়াৰ উত্তৰ অপশ্যন ডি এম্পিয়াৰ। নেক্সট কুৱেশ্যন দ্য লিষ্ট কাউণ্ট অফ দ্য মিটাৰ স্কেল ইজ মিটাৰ স্কেলত সৰ্বনিম্ন গণনা ক'ৰ পৰা কৰা হয়? ইয়াৰ উত্তৰ অপশ্যন বি 1 mm। নেক্সট কুৱেশ্যন থাৰ্মোমিটাৰ ইজ এ ডিভাইচ ইউজ টু মেজাৰ থাৰ্মোমিটাৰ কি গণনা কৰাৰ বাবে ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰ অপশ্যন এ টেম্পাৰেচাৰ। নেক্সট কুৱেশ্যন দ্য ষ্টাৰ টেংকেল ইন দ্য নাইট বিকজ ৰাতি তৰাবোৰ জিলিকি উঠাৰ কাৰণ কি? ইয়াৰ উত্তৰ অপশ্যন ডি দ্য ৰিফ্লেকশ্যন ইণ্ডেক্স অফ দ্য এয়াৰ ইন এটমস্ফিয়াৰ ফ্লাকচুৱেটছ। নেক্সট কুৱেশ্যন হু ডিছকভাৰ দ্য ফাৰ্ষ্ট থাৰ্মোমিটাৰ প্ৰথম থাৰ্মোমিটাৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ অপশ্যন ডি ফাৰেনহাইট। নেক্সট কুৱেশ্যন এনিমেল নিউট্ৰিশ্যন ইজ জীৱ জন্তুৰ পুষ্টি হ'ল। ইয়াৰ উত্তৰ অপশ্যন এ অটোট্ৰফিক। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং হোৱাইট ব্লাড কৰ্পালচেছ প্ৰডিউচ এণ্টিবডিজ তলৰ কোনটো বগা তেজৰ কৰ্পালচে এণ্টিবডি উৎপন্ন কৰে? ইয়াৰ উত্তৰ অপশ্যন বি লিম্ফোচিছ। নেক্সট কুৱেশ্যন হু ওন দ্য গ'ল্ড মেডেল ইন কমনৱেলথ গেমছ 2018 বেডমিণ্টন ওমেন ছিংগল 2018 কমনৱেলথ গেমছ মহিলাৰ একক বেডমিণ্টনত কোনে স্বৰ্ণ পদক লাভ কৰিছিল? ইয়াৰ উত্তৰ অপশ্যন এ PV সিন্ধু। নেক্সট কুৱেশ্যন হুইচ ফিল্ম ইজ দ্য উইনাৰ অফ বেষ্ট ফিচাৰ্ছ ফিল্ম এৱাৰ্ড অফ 65th নেশ্যনেল ফিল্ম এৱাৰ্ড 2018 2018 চনৰ 65 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনখন চলচ্চিত্ৰই শ্ৰেষ্ঠ বৈশিষ্ট্যৰ বিজয়ী বঁটা লাভ কৰিছিল? উত্তৰ অপশ্যন এ ভিলেজ ৰকষ্টাৰ্ছ। নেক্সট কুৱেশ্যন লক্ষদ্বীপ আইলেণ্ড চিটুৱেটেড ইন হুইচ অফ দ্য ফলোইং ৱাটাৰ বডিজ তলৰ কোনটো জলভাগত লক্ষদ্বীপ দ্বীপ অৱস্থিত? ইয়াৰ উত্তৰ অপশ্যন এ আৰাবিয়ান চি। নেক্সট কুৱেশ্যন 1 horsepower ইজ ইকুৱেল টু
1 হৰ্চ পাৱাৰ কিমান শক্তিৰ সমান ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ 746 watts next question to perform which among the following functions rajukas were appointed by Ashoka তলৰ কোনটো কাম সম্পন্ন কৰিবলৈ অশোকে ৰাজুকাছ নিযুক্তি কৰিছিল আৰু শুদ্ধ উত্তৰ অপশ্যন বি জুডিচিয়েল ফাংচনছ নেক্সট কুৱেশ্যন মাধৱদেৱা ৱাজ এডুকেটেড বাই ইন স্কুল মাধৱদেৱে স্কুলত কোন শিক্ষকৰ দ্বাৰা শিক্ষা লাভ কৰিছিল শুদ্ধ উত্তৰ অপশ্যন এ ৰাজেন্দ্ৰ অধ্যাপক নেক্সট কুৱেশ্যন হু ডিস্কভাৰ লথাল লথালক কোনে আৱিষ্কাৰ কৰিছিল ডক্টৰ এছ আৰ ৰাও নেক্সট কুৱেশ্যন দ্য গ্ৰেট বাথ ৱাজ ফাউণ্ড এট মহান বাথটো ক'ত পোৱা গৈছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ মহেঞ্জোদাৰো নেক্সট কুৱেশ্যন সৰ্থেবাৰী ইজ ফেমাছ ফৰ সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ বেল মেটেল ইণ্ডাষ্ট্ৰী নেক্সট কুৱেশ্যন দ্য আহোম এণ্টাৰ্ড ইন আছাম থ্ৰু আহোমসকলে অসমত প্ৰৱেশ কোনটো পাছেৰে কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি পাটকাই পাছ নেক্সট কুৱেশ্যন মধ্যপ্ৰদেশ শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ হাউ মেনি ষ্টেট মধ্যপ্ৰদেশে কিমানখন ৰাজ্যৰ সৈতে নিজৰ সীমা ভাগ বতৰা কৰে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি 5 নেক্সট কুৱেশ্যন গংগোত্ৰী যমুনোত্ৰী কেদাৰনাথ বদ্ৰীনাথ এণ্ড মছৰি লাইজ ইন হুইচ ষ্টেট গংগোত্ৰী যমুনোত্ৰী কেদাৰনাথ বদ্ৰীনাথ আৰু মৌচুৰী কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি উত্তৰাখণ্ড নেক্সট কুৱেশ্যন হু ৰোট হৰ্ষচাৰিতা হৰ্ষচৰিত কোনে ৰচিত কৰিছিল শুদ্ধ উত্তৰ অপশ্যন ডি বাণভট্ট নেক্সট কুৱেশ্যন দ্য শ্বেপ অফ আহোম কইনছ ৱেৰ আহোম মুদ্ৰাৰ আকৃতি কি আছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি অক্টাগনেল নেক্সট কুৱেশ্যন দ্য বেষ্ট চ'ৰ্চ অফ ভিটামিন এ ইজ ভিটামিন এৰ উত্তম উৎস কি ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ এগ নেক্সট কুৱেশ্যন দ্য স্তূপা অফ সাঞ্চি ৱাজ ফাৰ্ষ্ট কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ সাঁচিৰ ষ্টেম্পটো প্ৰথমে কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল অপশ্যন চি অশোকা নেক্সট কুৱেশ্যন গৈত্ৰে ইজ এছ'চিয়েটেড উইথ গৈত্ৰেৰ লগত তলৰ কোনটো জড়িত ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি থাইৰয়ড গ্লেণ্ডছ নেক্সট কুৱেশ্যন ব্ৰাহ্ম সমাজ ৱাজ ফাউণ্ডেড বাই ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন শুদ্ধ উত্তৰ অপশ্যন ডি ৰাজা ৰামমোহন ৰয় নেক্সট কুৱেশ্যন ইন হুইচ ষ্টেট হৰ্ণবিল ফেষ্টিভেল ইজ চেলিব্ৰেটেড ক'ত ৰাজ্যিক হৰ্ণবিল উৎসৱ পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি নাগালেণ্ড নেক্সট কুৱেশ্যন কাৰেঙৰ লিগিৰি ইজ এ প্লে ৰিটেন বাই কাৰেঙৰ লিগিৰি নাটক কোনে ৰচনা কৰিছিল শুদ্ধ উত্তৰ অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা নেক্সট কুৱেশ্যন হু ছেইড মেন ইজ এ পলিটিকেল এনিমেল কোনে কৈছিল মানুহ ৰাজনৈতিক জন্তু বুলি ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি এৰিষ্টটল নেক্সট কুৱেশ্যন শিশু ইজ দ্য লিটাৰেচি ৱৰ্ক অফ শিশু সাহিত্য ৰচনা কোনে কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ৰবীন্দ্ৰনাথ টেগৰ দ্য অটোবায়োগ্ৰাফী লিভিং হিষ্ট্ৰী হেজ বিন অথৰ্ড বাই আত্মজীৱনী জীৱন্ত ইতিহাসৰ লেখক কোন ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি হিলাৰী ক্লিণ্টন নেক্সট কুৱেশ্যন ইণ্ডিয়ান ইকনমিক ইজ ভাৰতীয় অৰ্থনীতি হৈছে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি মিক্সড যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব ধন্যবাদ